শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত এখন বিদ্যালয়ৰ দুৰ্দশা। বৰষুণত তিতি পুৰি বছৰেকীয়া পৰীক্ষাত বহিল কণ কণ শিক্ষাৰ্থী। দৃশ্য নাজিৰাৰ পশু সিং প্ৰাথমিক বিদ্যালয়ৰ। এজাক বৰষুণতেই স্তব্ধ হৈ পৰে শিক্ষাদান। বিদ্যালয়লৈ আহিও উভতি যাবলগীয়া হয় কণ কণ ছাত্ৰ ছাত্ৰী। দুমাহ ধৰি মুকলি আকাশৰ তলতেই শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে শিক্ষাৰ্থীসকলে। ৰাজ্যৰ শিক্ষাখণ্ডৰ এখন দুখ লগা ছবি। 6টাকৈ শ্ৰেণী থকা এই বিদ্যালয়খন হৈছে নাজিৰাৰ পশু সিং প্ৰাথমিক বিদ্যালয়। শিলাবৃষ্টিৰ ফলত যোৱা দুমাহ পূৰ্বেই বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল বিদ্যালয়খন, আৰু তাৰ পাছতে তিতি পুৰি বছৰেকীয়া পৰীক্ষাত বহিবলগীয়া হৈছিল কণ কণ ছাত্ৰ ছাত্ৰীসকল। নিয়মীয়াভাৱে পাঠদান কৰাৰ পৰাও বিৰত থাকিবলগীয়া হৈছিল শিক্ষক শিক্ষয়িত্ৰীসকল। শিলাবৃষ্টিৰ ফলত বিদ্যালয়ৰ টিঙত বৃহৎ বৃহৎ ফুটাৰ সৃষ্টি হৈছিল। এজাক বৰষুণ দিলেই বিদ্যালয়ৰ ভিতৰচোৱা হৈ পৰে পানীৰে আবৃত, যাৰ ফলত শিক্ষাদানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীসকল। কিন্তু তাৰ পাছতো কাণসাৰ নাই ৰাজ্যৰ শিক্ষাখণ্ডৰ। নাজিৰাৰ পশু সিং প্ৰাথমিক বিদ্যালয়ৰ এই দৃশ্যই ৰাজ্যৰ শিক্ষাখণ্ডৰ এক পয়ালগা আৰু ফুপুলা স্বৰূপ প্ৰতিফলিত কৰিছে। দুমাহৰ পূৰ্বেই শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত হোৱা এই বিদ্যালয়খনৰ দুৰ্দশা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই চৰকাৰক জনোৱাৰ পিছতো কিন্তু মেৰামতি কৰাৰ পৰা বিৰত থাকিল ৰাজ্যৰ শিক্ষাখণ্ড। ৰাজ্যৰ শিক্ষাখণ্ডই কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলে। ল'লেও আমাৰ বহুত অসুবিধা হৈছে। পৰীক্ষা লওঁতে মাজে মাজে আমি বন্ধ কৰিবলগীয়া হয়। কিয় বন্ধ কৰিবলগীয়া হৈছে? মানে বৰষুণ পৰি থাকে, ছাত্ৰ ছাত্ৰী বৰষুণ পৰে, সকলো গাতে বৰষুণ পৰে, কাগজ পত্ৰ তিতি লোকচান হৈছে। কিয় হ'ল এনেকুৱা বিদ্যালয়খনৰ অৱস্থা? মানে শিল বৰষুণ ধুমুহা আহিছিলে 13 ডিচেম্বৰ দিনাখন, যোৱা বছৰ। গতিকে সেই তেতিয়া আমাৰ গোটেই ৰান্ধনি ঘৰৰ অৱস্থা বেয়া হ'ল। আমাৰ বিল্ডিং দুটা অৱস্থা গোটেই টিং ফুটোৱা শেষ কৰিলে, কাগজ পত্ৰ তিতিলে। আমাৰ গোটেই কাৰেণ্টৰ যিবিলাক ফেন আছিলে, ফেনত পানী সোমাই গ'ল। আমাৰ বক্স আছিলে, মানে আমি যিকোনো অনুষ্ঠানত প্ৰচাৰ বক্সটো আমাৰ পানী সোমাই মানে বিদ্যালয়ৰ সম্পত্তি বহুত লোকচান হৈ গ'ল। গতিকে মানে দিব বুলি কৈছে, 2 লাখ টকা এটা দিব বুলি প্ৰচাৰ হৈছে, কিন্তু আজিলৈকে আমি পোৱা নাই। গতিকে ভাবিছোঁ সোনকালে যদি আমাৰ টিংখিনি লগোৱাৰ ব্যৱস্থা কৰি দিয়ে, তাৰে আমাৰ এটা অনুৰোধ থাকিল। বৰষুণ দিলে মানে পাঠদান কৰিব নোৱাৰে, বহুত অসুবিধা হয়। এটা বিল্ডিঙত আমি গোটেইখিনি ছাত্ৰ ছাত্ৰী সোমাই পাঠদান দিবলগীয়া হয়। কিমানটা শ্ৰেণী পাঠদান দিয়ে আপোনালোকে? আমাৰ এনেকৈ 6টা আছে ক্লাছ। হয়, ছাত্ৰ ছাত্ৰী কিমান আছে? ছাত্ৰ ছাত্ৰী 65 আছে। হয়, তাৰ বাবে আজিলৈকে আমাৰ ল'ৰা ছোৱালীবোৰ ইমান কষ্ট কৰি পৰীক্ষাত বহিবলগীয়া হৈছে, আৰু বিশেষকৈ মিড ডে মিল খোৱাৰ পৰা বিৰত হ'বলগীয়া হৈছে। কাৰণ বিৰত মানে 20টা ল'ৰা ছোৱালীকে আমি মাতি আনি খুৱাবলগীয়া হৈছে, কাৰণ জেগা নাই। আৰু সেইখিনিকে কৈ এতিয়া পৰীক্ষাও আমি মন গ'লে এতিয়া এবেলা লৈছোঁ, আৰু বৰষুণ দিছে, আকৌ সিহঁতক বন্ধ কৰি থ'বলৈ কোৱা। নিউজ ডেস্ক, সচ দ্য ৰিয়েলিটি।